বন্ধু বান্ধৱীসকল, এয়া মই পিঠাৰ কাৰণে নাৰিকল পিঠাৰ কাৰণে এয়া নাৰিকল ভাজি আছোঁ। এয়া নাৰিকল আৰু এইখিনি তিল। আমাৰ আকৌ চবেই বেলেগ বেলেগকৈ মানে কিছুমানে খাব নাৰিকল দি পেলাই, আকৌ কিছুমানে আকৌ সেই তিল দিয়াকৈ খাব। মানে কিছুমান বুলিবলৈ কি আৰু, ঘৰত প্ৰাণী আছোঁ মাত্ৰ 4টা, তাৰে এজনটো ইয়াত নাথাকেই, মানুহে পাবহি। তাকে আগতীয়াকৈ মই বনাই মেলি থওঁ বোলো, তেতিয়া তেখেত আহিলে মানে গমেই নাপাওঁ কেনেকৈনো টাইমটো যায়গৈ। বহুত দিনৰ মূৰে মূৰে আহে যে, মানে কেনেকৈ যায় মই ক'বই নোৱাৰোঁ টাইমটো। মানে ইফালৰ পৰা ইফালে এই বজাৰ কৰিবলৈ থাকে, আকৌ মাহঁতক ডক্টৰৰ ওচৰত নিবলৈ থাকে। সেইটো কাৰণে মই বোলো অহাৰ আগতে বোলো শনিবাৰে উঠিব, দেওবাৰে ৰাতিপুৱা পাবহি। সেইটো কাৰণে মই বোলো আগে ভাগে বোলো এইখিনি বনাই মেলি লওঁ। সেই তাকে বনাই মেলি এয়া বনাই আছোঁ আৰু। এয়া নাৰিকল হেৰি ভাজি আছোঁ আৰু তিলখিনি ভাজি মেলি গুড়া কৰি মেলি থৈছোঁ। বনাই থাকিম, আপোনালোকে চাই থাকক দেই মই কেনেকৈ বনাওঁ। চবেই বাৰু বনাব জানেই বাৰু, আৰু মই কেনেকৈ বনাই বুলি নকওঁ, মই কেনেকৈ বনাওঁ সেইটোৱে আপোনালোকে কৰি দিলা। এই আছোঁ পিঠা বনাই আছোঁ, দেখিছা নাই? এয়া গৰম দেখিছা নাই কেনেকুৱা গৰম। এই গৰমে গৰমেই ঘূৰাব লাগিব বস্তু, তেতিয়াহে হ'ব। এইয়া দেখিছা পিঠা বনাব। তাৰপিছত এয়া লেতেৰা হেৰি হয় যে এইখিনি আকৌ এনেকৈ থৈ ল'ব লাগিব, তেতিয়াহে। এয়া দেখুৱাই শেষ হৈ গৈছে, দেখুৱাই দে। এয়া দেখিছা নাই, কৈ আছে আৰু লাহে লাহে আমাৰ পিঠা। হয়নে বেটি? আমাৰ বেটিয়ে কোনটো পিঠা খাই ভাল পায়? তিলৰটো। অঁ, আকৌ সেই ককা আৰু আইতাই নাৰিকলৰ। সেই ভাগ ভাগকৈ বনাই আছোঁ আৰু। মোৰ পিঠা বনোৱা কমপ্লিট সামৰিলোঁ আৰু দেই আজিলৈ। এয়া পিঠা বনোৱা কমপ্লিট হ'ল। এয়া এতিয়া বিহু, আপোনালোক আহিব দেই বিহু খাবলৈ কাৰণে। আৰু আপোনালোকৰ ঘৰত কাৰ কাৰ ঘৰত কি কি পিঠা বনাইছে বাৰু কমেণ্টত জনাব। জেগাডোখৰ যে ইমান লেতেৰা হয় ন এই পিঠাটো বনালে, একদম মানে এতিয়া চফা কৰোঁতে মছলা ওলাব আৰু। এয়া আজিলৈ ইমানেই, আৰু এটা আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বাই।